কবিতাৰ শিৰোনাম মৃদুস্মিতা এক অনুভৱ তোমাৰ আঁচলৰ ছাঁত। কবি প্ৰাঞ্জল প্ৰতিম। মৃদুস্মিতা, আজিকালি মই যেতিয়াই তেতিয়াই সপোন দেখো জানা, কেৱল তোমাক চাবলৈ নহয়, আমাক চাবলৈ। শৈশৱ কৈশোৰৰ সুগন্ধি প্ৰণয় আকৌ এবাৰ চাওঁ জুকিয়াই। শুনা মৃদুস্মিতা, যিদিনা তুমি আগচোতালত বহিবা মোৰ, সিদিনাই মতলীয়া ৰজ্জাকে তোমাৰ আঁচলত থব এপাহি সঁচা মৰমৰ সেউজীয়া ফুল। আৰু এই যে বতাহজাকো উবুৰি খাই পৰিব আমাৰ গাত, ঢালি দিব অনুৰাগ, কেৱল অনুৰাগ। খিৰিকীখন খোলা হৈ আছে ৰ'দ আৰু বতাহজাকৰ বাবে। পিছে মৃদুস্মিতা, থাওক দিয়া, নাপাতো এতিয়া সেইবোৰ কথা। ৰ'দ বতাহক কৈ থোৱাই আছে, জোনাকেও জানে খিৰিকীখন মোৰ এতিয়াও খোলা আছে। ৰ'দ, জোনাক আৰু তোমাৰ বাবে মই অপেক্ষাৰত গধুৰ বৰ্তমানে।